অশোক সিংঘালৰ বা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বাহিনীয়ে ভয় খাইছে, মহিলাক এটেক কৰিছে, মহিলাক পঠিয়াই দিছে, তেখেতসকলৰ কাপোৰ ফালিছে। আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে, নাই আমাক ল'ৰা জিন্দা লাগে। ঢেকিয়াজুলি সমষ্টিৰ অশোক সিংহাল মাননীয় MLA আৰু অসমৰ মাননীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলে ভয় কৰি পেলাই কংগ্ৰেছৰ মানুহবিলাকক বা মহিলাসকলক এটেক কৰিছে আৰু কাপোৰ ফালিছে না। नोंथांमोना नैबे भिडिअ इन्ट्र'खौ नुखाबाय। बेजों लोगोसे नोंथांमोना सेकेन्ड इन्ट्र' नुनो मोन्दों মানুহ মাৰি পেলাইছে আৰু তাক ফাঁচি দিব লাগে, হয় আমাক ল'ৰাক জীৱন মানে জিন্দা লাগে, অৰ্থাৎ ৰিটাৰ্ণ লাগে মানে জীৱনটো। জীৱনটোতো ৰিটাৰ্ণ কেতিয়াও নাপায়, মৰি যোৱাৰ পিছত আকৌ ৰিটাৰ্ণ কেতিয়াও নাপায়, এইটো গেল মানে হা। তো আপোনালোকে এই দুটা ভিডিঅ' এণ্ট্ৰিটো দেখি পেলাই বহুত মানে ভাবিছে চাগে কিহৰ ভিডিঅ' বা কি বিষয় ভিডিঅ' আনিছে। তো আপোনালোকে ভিডিঅ'টো শেষত কৰি চাবি নিশ্চয় বুজি পাব আৰু ক'ত কি হৈছে। ফাৰ্ষ্ট ইণ্ট্ৰ'টো হ'ল মানে শোণিতপুৰ জিলাত বা ঢেকিয়াজুলি সমষ্টিত যিটো নেকি কংগ্ৰেছৰ মানুহবিলাক ধৰ্ণা বা ৰেলী কৰিব গৈছিলে, তাতে মানে আমাৰ অশোক সিংহাল ছাৰৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতসকলৰ মানে গুণ্ডা বাহিনীবিলাক তাতে যাই পেলাই বা অশোক সিংহাল ছাৰ এন্তে মানে গুণ্ডা পঠাই দিছে আৰু কি মানে হা, গুণ্ডা বা ডাকু পঠাই পেলাই এটা মাইকী মানুহৰ কাপোৰ ফালি দিছে। সেই কথাটো মানে তেখেতসকলে ছ'চিয়েল মিডিয়া থ্ৰুৱেদি জনাই দিছে। তো কথাটো কিমান সত্য আপোনালোকে ভিডিঅ'টো লাষ্টত গ'লে চালে নিশ্চয় বুজি পাব। আৰু ছেকেণ্ড এণ্ট্ৰিটো নিশ্চয় গম পোৱা নাই চাগে আপোনালোকে বা গম পাইছে। চ' যোনে গম পাইছে তেখেতসকলৰ কাৰণে ধন্যবাদ। মানে ঘটনাটো হ'ল কি, তিনিচুকীয়া জিলাত মানে এটা ঘটনা ঘটিছে। এই ঘটনাটো হ'ল মানে এটা মাষ্টৰে এটা ষ্টুডেণ্টক, সৰু ষ্টুডেণ্টক মানে মাৰি পেলাই মৰাই দিছে আৰু কি মানে হা, মাৰি পেলাইছে। সেই কথাটো মানে খুব মানে দুৰ্ভাগ্যজনক কথা। মানে ক'ব গ'লে মানে এটা মাষ্টৰে যে নিজৰ ষ্টুডেণ্টক এনেকুৱা মাৰি পেলাইছে, সেইটো মানে বহুত মানে বেয়া লাগিছে আৰু না শুনি পেলাই। তো नोंथांमोना भिडिअखौ निस्सय मिथिखाबाय नङा होमबा। दिनै आं मानि सायाव भिडिअ लाबोदों, गासिबो एसामिसखौ बुजिया नङा, बुजिखायो जोंनि बर'फ्रा नङा होमबा। रायलायनो रोङाबाबो किसुमाना बुजियो आरो आथिखालनि जुगाव फ्रायानो रायलायनो रोङैबो गैलिया नङा होमबा। स' नोंथांमोन भिडिअआ जोबोद माने टेनसन गोनांबो होनजायो बा दुखुनि खोथा बा जोबोद दुखु गोनां बाथ्रा आरोखि। जिथुनाखि जोंनि सनितपुर ढेकियाजुलियाव जानाय नैबे जाथाया, जोंहा बे मात्र जोंनि एसामिसफोरजोंल' गावसोर जादों बे नङा। जोंहा जोंनि सासे बर'नि लिडार बिथाङा माने एटेक खालामजादों दै, एटेक खालामजादों बा बिथांखौ नाख्रां नासि जों खोनानाय मथे फैज्रिदोंबो होननाय खोनादों। नाथाय बे माने जोबोद दुखुनांथाव बाथ्रा। पलिटिक्स जुनेनो हक, সবৰে পলিটিক্স ৰাইট আছে যে গাঁৱে সোমাবলৈ বা ধৰ্ণা ৰেলী কৰিবলৈ বা মিটিং পাতিবলৈ। কিন্তু সেই বুলি মই নকওঁ যে কংগ্ৰেছত ছাপোৰ্ট দিব লাগে বা বিজেপিক ছাপোৰ্ট দিব লাগে। এইটো ৰাইজৰ হাতত থাকে। ৰাইজে যাক ভাল পায় তাকে ভোট দি পেলাই জিতাই দিব, বা যোনে কেণ্ডিডেটে ৰাইজৰ কাৰণে ভাল কাম কৰিব তেখেতক মানে জিতাই দিব। এই হিচাপত মানে আমি ক'ব গ'লে আগৰ পৰা আমাৰ প্ৰাণেশ্বৰে কংগ্ৰেছৰে হয় বাৰু, তথাপিও আমাৰ প্ৰাণেশ্বৰ বসুমতাৰী ছাৰে মানে আগৰ পৰা মানে জাতিৰ ক্ষেত্ৰত মানে বহুত ভাল কাম কৰি আহিছে। সেই মানুহজনে কংগ্ৰেছৰ বুলি মানে কাকো মানে ঘিণ কৰা নাই। একফালৰ পৰা মানে ৰাস্তা হওক, কিবা হওক বা মাটিৰ কামেই হওক, যিকোনো কাম মানে সমাধান কৰি দি আহিছে বা ভাল কাম কৰি আহিছে। সেই বুলি আমি তাক মানে তাৰ ওপৰত আক্ৰমণ কৰাটো আমি মানে ভাল লাগিছে সেই নহয়, কিন্তু আমি দুখ পাইছোঁ। বড়ো জাতি জনগোষ্ঠী হৈ পেলাই আমি দুখ পাইছোঁ যে মানে আমাৰ বড়ো লিডাৰক কিয় এনেকুৱা আক্ৰমণ কৰিব লাগে, আপোনালোকে কিয় এনেকুৱা আক্ৰমণ কৰিব লাগে। বড়োৰ ওপৰত এৰি দিয়ক, আপোনালোকে এনেকুৱা হাত নিদিবা, টাচ নকৰিবা। আমি আপোনালোকক মাজত মানে টাচ কৰিবলৈ যোৱা নাই বা হাত লগাবলৈ যোৱা নাই, গম পাইছে না। এই কথাটো আমি মানে বহুত বেয়া পাইছোঁ। কাৰণ আপোনালোকক লাগে অশোক সিংহালকতো আগৰ পৰা জিতাই আহি আছে, চবেই মানে অশোক সিংহাল ছাৰক জয়যুক্ত কৰি আছে। সেই বুলি নহয় যে মানে অশোক সিংহাল থাকিলে যেন আৰু বেলেগ কেণ্ডিডেট থিয় হ'ব নোৱাৰে, এনেকুৱা নহয়, চবেই পাৰে। তো আমিও নকওঁ যে অশোক সিংহালক ছাপোৰ্ট দিব লাগে, ভোট দিব লাগে বা কোনোবা প্ৰাণেশ্বৰ ছাৰক ভোট দিব লাগে, জয়যুক্ত কৰিব লাগে, সেইটো কথা আমি নকওঁ। আমি মাজৰ হৈ কথাটো ক'ম, মানে কাৰো আমি এক্সাইট হৈ পেলাই কথা ক'ব অহা নাই। এটা কথা মানে এইটোহে মনত দিব লাগে আমি, বা সদায় এইটো ভাবিব লাগে যে ৰাইজৰ হৈ যোনে কেণ্ডিডেটে কাম কৰিব বা ভাল কাম কৰিব তেখেতসকলক আমি চিলেকশ্যন কৰিব লাগিব। অশোক সিংহালক কিছুমান বহুত মানুহে কৈ আছে আগৰ পৰা ভাল, আৰু কিছুমানে কৈ আছে অশোক সিংহালে ভাল নহয়, ৰাইজৰ কাৰণে কাম কৰা নাই, বড়ো জাতি জনগোষ্ঠীৰ কাৰণে একো কাম কৰা নাই, একো উন্নতি হোৱা নাই, এৰিয়া অঞ্চল বা ডেভেলপ হোৱা নাই, এইবিলাক কথা কৈ আছে। সেইকাৰণে এতিয়া নতুনকৈ কেণ্ডিডেট বিচাৰিছে। তো সেইবিলাক থাকে ভাইসকল, এইবিলাক থাকে পলিটিক্সৰ ৰাজনীতিক এইবিলাক এটা। তো যোনে নহওক মই সেইজন দাদাক মই ক'বলৈ বিচাৰিছোঁ, আমাৰ সেই বাটাচা দা
বাটাচাটা এজন অছ'চিয়েলৰ লগতে থকা মানুহ আছিল কিন্তু সি আজি অছ'চিয়েলৰ বিৰুদ্ধে কথা কোৱা মই শুনিবলৈ পাইছোঁ সেইজন কেতিয়া ওলাই গ'ল অছ'চিয়েল ছাৰৰ পৰা বা অছ'চিয়েলৰ ছাৰৰ ওচৰৰ পৰা কেতিয়া আঁতৰি গ'ল মই মানে গমেই পোৱা নাই মানে আজিহে দেখিছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই লওক আগত তাৰপিছত মই আকৌ কিছুমান কথা কৈ আছোঁ আমাৰ মাজত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব সমগ্ৰ কংগ্ৰেছৰ আমাৰ অসম প্ৰদেশৰ নেতৃত্ব আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ AICৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিছে AICC সম্পাদক আমাৰ বন্ধু তিৰ্কী ডাঙৰীয়া আহিছে মহিলা কংগ্ৰেছৰ অল ইণ্ডিয়া প্ৰেচিডেণ্ট আহিছে আমাৰ অলকা লম্বা বাইদেউ আহিছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আহিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আহিছে CLP লিডাৰ আমাৰ দেৱাবৰ শইকীয়া ডাঙৰীয়া আহিছে মীৰা বৰঠাকুৰ ডাঙৰীয়া আহিছে সকলোৱে আহিছে ঢেকীয়াজুলিবাসী ৰাইজে বিচাৰিছিল যে এগৰাকী পাশৱিক ক'ব লাগিব যে আমাৰ খিলঞ্জীয়া মাটি তেওঁ অধিগ্ৰহণ কৰি তেওঁ ইয়াত তেওঁ ব্যৱসায় আৰম্ভ কৰিছে আৰু অকল মহিলা সমিতিৰ মাটি তেওঁ অধিগ্ৰহণ কৰা নাই তেওঁ মহিলা সমিতিৰ বেদখলটো কৰিছে বৰঞ্চ আমাৰ ঢেকীয়াজুলি খিলঞ্জীয়া যুৱক এগৰাকী জগদীশ কলিতাৰ মাটিও তেওঁ 17 বিঘা মাটি তেওঁ বেদখল কৰিছে গতিকে তেওঁ আমাৰ খিলঞ্জীয়া মাটি অধিগ্ৰহণ কৰিব বা বেদখল কৰিবলৈ ঢেকীয়াজুলিত আহিছে গতিকে তেওঁক আমি পুলি পোখাই আমি ইয়াৰ পৰা খেদিবৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিবলৈ ঢেকীয়াজুলি কংগ্ৰেছ আজি ওলাই আহিছোঁ তো আপোনালোকে ভিডিঅ'টো নিশ্চয় দেখা পালে আমাৰ সেই বাটাচাটা আগৰ পৰা 2016 চনৰ পৰা অছ'চিয়েলৰ লগতে লাগি আছিল মই একেলগে লগ পাইছোঁ ময়োতো আছিলোঁ না অছ'চিয়েল ছাৰৰ লগত আমিওতো আছিল যুদ্ধ কোনে কৰিছিলে অছ'চিয়েলৰ হৈ মানে বেলেগৰ লগত কোনে যুঁজিছিলে আমাৰ বড়োৰ মাজতে কিমান কাজিয়া হৈছিলে এই সময়ত তো সেই বুলি মই এইটো ভবা নাই যে এইবাৰ আহি থকা আসাম এছেম্বলি যিটো নেকি হ'বলৈ আহি আছে এপ্ৰিলত ইলেকশ্যন নহয় জানো তাতে মানে কোনো কাজিয়া নকৰাকৈ মানে ভালে ইলেকশ্যনটো পাৰ কৰিব লাগে সেইটোৱে মই অনুৰোধ কৰিছোঁ চবৰ ওপৰতে আৰু কোনেও মানে কাজিয়া কৰিব নালাগে মানে ভালে ইলেকশ্যনটো দিবা বা ভোটটো দিবা কাৰণ জিতা হাৰা থাকে এইটো এটা পলিটিক্স হয় আপোনালোকে চব মানে 5টা কেণ্ডিডেট আহিলে 5জনকে মৰম দিব নেকি নহয় আপোনালোকে 5টা হেৰি কংগ্ৰেছ AGP BJP BPF UPPL আহিলে চবৰ তাতে যে ভোটটো টিপি দিব সেইটোতো নহয় 5টা আঙুলি আছে বোলে আপুনি 5টা আঙুলিত মানে ভোটৰ হেৰি দাগি ল'ব সেইটোতো নহয় এটাহে আঙুলি পাব বা এটাহে দাগি দিব সেইকাৰণে মই ভাবোঁ যে কাৰো লগত কাজিয়া কৰিব নালাগে ইলেকশ্যনটো ভালে যাবা দিয়ক এই বোলে আমি এই নহয় যে মানে কিছুমান এনেকুৱা আছে যে মানে তাক ভালেই নাপায় একেবাৰে তাৰ হৈয়ে মানে এই এটা পাৰ্টিক মানে অভাৰটেক কৰিব যায় বা আক্ৰমণ কৰিব যায় কিন্তু জিতাৰ পিছত তেখেতসকলকে মানে কেণ্ডিডেট অফিচত প্ৰথম দেখা পায় সেই ঘটনাটো হয় আমাৰ মাজত মানে মই ভাবোঁ আমাৰ শোণিতপুৰ জিলা বা বিশ্বনাথ জিলাত কোনো ধৰণৰ মানে কাজিয়া কৰিব নালাগে ইলেকশ্যন নিচিনাই যাবা দি মানে পলিটিক্স নিচিনাই কৰিবা দি কিন্তু কাৰো লগত কাজিয়া কৰিব নালাগে কাজিয়া কৰাৰ লগে লগে মাৰপিট কৰাৰ লগে লগে হয়তো তই মৰিব হয়তো মই মৰিব হয়তো মই আঘাত হ'ব হয়তো আপুনি আঘাত হ'ব সেই এনেকুৱা হয় আৰু কি টকা পইচা ক'ৰ পৰা আহিব চৰকাৰে দিব নেকি আমাক নিদিয়ে নহয় খুব দিব আমাক এনজিচনৰ পইচা 1000-2000 টকা দিব কিন্তু এই 1000-2000 দি আমাৰ যিটো নেকি আঘাত হয় অন্তৰত আঘাত এইটো কেতিয়াও শেষ নহয় এইটো মানে এটা সূত্ৰ হৈ পেলাই থাকে যে আহি থকা ইলেকশ্যনত আগে আকৌ মানে হেৰি হৈ যায় মানে কেছ ৰেজিষ্টাৰ হৈ যায় এইবিলাক কেছ ৰেজিষ্টাৰ থাকে সেইকাৰণে কেছটো কোনে কাটিব লাগিব তই মই চবে সেইকাৰণে আমি এইটো ভাবোঁ যে এনেকুৱা কৰিব নালাগে তো আৰু তাৰপিছত এটা ভিডিঅ' ইণ্ট্ৰ আছে বাইদেউজনৰ ভিডিঅ' আপোনালোকে এইটো চাই ল'বি তাৰপিছত কি কয় মানে অছ'চিয়েল ছাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ গুণ্ডা বাহিনী পেলাই তাতে যাই কিনি কি কৰিছে সঁচালি গুণ্ডা না কি মানে আপোনালোকে চাই পেলাই নিজে বুজি পাবি আৰু কি কমেণ্টত জনাই দিব আমাৰ প্ৰচেছন হৈছে সময় পৰিৱৰ্তনৰ জাতি বচাওক মাটি বচাওক শীৰ্ষক কাৰ্যসূচী লৈ পেলাই গৌৰৱ গগৈ ডাঙৰীয়া শোণিতপুৰ জিলালৈ আহিছিলে আৰু ঢেকীয়াজুলিত পোনপ্ৰথমে এই কাৰ্যসূচী শুভাৰম্ভ হৈছে গতিকে এই শুভাৰম্ভত আমাৰ অশোক সিংঘালৰ বা বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডা বাহিনীয়ে ভয় খাইছে আমাৰ গৌৰৱ গগৈৰ জনপ্ৰিয়তা দেখি গতিকে তেখেতসকলে মহিলাক এটেক কৰিছে মহিলাক পঠিয়াই দিছে তেখেতসকলৰ কাপোৰ ফালিছে আমাৰ কলিগ হয় আমি একেলগে কাম কৰোঁ আমাৰ মহিলা কংগ্ৰেছৰ গতিকে তেখেতৰ কাপোৰ ফালিছে আমাৰ আৰু এগৰাকী স্প'ক্স পাৰ্চন ৰূপা কলিতা তেখেতৰ হাতত প্ৰহাৰ কৰিছে জেওৰাৰে গতিকে এনেকুৱা নিন্দনীয় কামক আমি গৰিহণা জনাইছোঁ আৰু আমি প্ৰস্তুত আছোঁ 26ৰ কাৰণে মহিলাসকলক তেখেতসকলৰ মহিলাসকল যুৱকসকল আগবাঢ়ি আহিছে আমাক এটেক কৰিবৰ কাৰণে যাতে আমাৰ গাড়ীখন আগবাঢ়ি নাহে আমি গাড়ীখনক প্ৰটেক্ট কৰিবলৈ যাওঁতে আমাক এটেক কৰিছে গতিকে এনেকুৱা ধৰণৰ গুণ্ডামি কৰক তেখেতসকলৰ নেচাৰত আছে যেতিয়া তেখেতসকলেতো কৰিবই আমি
সাজু কিন্তু আমি পিছ নুহুকো বাইদেউ আপোনাৰ কোনফালে আঘাত কৰিছে অলপ দেখাই দিবচোন কৰি দিয়া আমাৰ অলপ লাগিছে ইয়াত লাগিছে নখৰ চিন আছে তেওঁলোকৰ আৰু ইয়াত কাপোৰ ফালিছে কাপোৰ টানিছে আচলতে এইবিলাক একো নাই তেওঁলোকৰ অসভ্যালি আৰু ভয় খাইছে আমি একো চিৰিয়াছলি লোৱা নাই এইবিলাক কথা কিন্তু তেওঁলোকে খুব ভয় খাইছে আৰু ভয় খাই পেলাই কি হয় মানে বলিয়া হোৱাৰ দি হৈছে আমাৰ শোভাযাত্ৰা দেখিছে আৰু শান্তি মানে আহি আছো তেওঁলোকে কি য'ত শান্তি দেখে ত'ত অশান্তি কৰিব বিচাৰে আমিতো শোভাযাত্ৰা কৰি নিজৰ গাড়ীত আহি আছো গতিকে তেওঁলোকে আমাৰ গাড়ী ৰখাই পেলাই তেওঁলোকে কি কৰিলে গোটেই ৰাস্তাটো ট্ৰেফিক জাম কৰিলে ৰাইজৰ হাৰাশাস্তি কৰিছে আমাৰ এটা জামুগুৰিত শংকৰ সংঘৰ অধিৱেশন চলি আছে কিমান মানুহ আহিছে গাড়ী লৈ হাজাৰ সেই মানুহবিলাক গোটেই ৰাস্তাত জামত ফচিব লগা হৈছে গতিকে তেওঁলোকে সেইবিলাক কাম কৰিছে তেওঁলোকে এইবিলাক কৰি আছে আৰু আমাৰ মহিলাৰ ওপৰত যিহেতু তেওঁলোকৰ 100গৰাকীমান মহিলা আছিলে আমি 3গৰাকীয়ে মহিলা গতিকে তেওঁলোকৰ লগত যুঁজি ওলাই আহিব পাৰিছো যেতিয়া আমাৰ জয় কাৰণ 100 শিয়ালতকৈ একা সিংহই শ্ৰেষ্ঠ ধন্যবাদ এতিয়া আহক আমি লাষ্ট ইন্ট্রোত যিটো নাকি তিনিচুকীয়া জিলাত মানে এটা মাষ্টৰে এটা ষ্টুডেণ্টক বা ছাত্ৰক মাৰি পেলাইছে কিয়ৰ কাৰণে মাৰি পেলাইছে সেই বিষয়ে আপোনালোকে লাষ্টলৈকে চাব পাৰিব বা বুজি ল'ব পাৰিব লাষ্টলৈকে ভিডিঅ'টো চাবি আৰু যোনে নতুনকৈ আহিছে মোৰ চেনেলত সকলোৱে মানে মই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে নতুন ভিডিঅ'টো মোৰ পৰা আপডেট পাই থাকে আপোনালোকে তো সেই তিনিচুকীয়াত মানে এজন মাষ্টৰে এটা ষ্টুডেণ্টক মাৰি পেলাইছে সেইজন হ'ল মাষ্টৰ আৰু সেইজন হ'ল ষ্টুডেণ্ট তো কিহৰ কাৰণে মাৰিছে মই ভাবোঁ যে এটা চৰকাৰী মাষ্টৰে হওক বা প্ৰাইভেট মাষ্টৰে হওক মাষ্টৰ এজন হৈ পেলাই নিজৰ ল'ৰা ছোৱালীক যেনেকুৱা ঘৰত মৰম কৰি পেলাই পঢ়াই বা লিখায় সেই ধৰণৰহে মানে মৰমত ল'ৰা ছোৱালীক কোনোবা দুষ্ট কৰিলে ভালদৰে বুজাই পেলাই তাক পঢ়াব লাগে লিখাই দিব লাগে হয় না নহয় বা মুখাস্ত কৰিব লাগে যিকোনো আৰু বিভিন্ন মানে স্কুলত যি মাষ্টৰবিলাক শিক্ষা দিব লাগে শিক্ষাটো দিব পাৰে কিন্তু আজি সেইটো দুৰ্ভাগ্যজনক কথা যে এটা মাষ্টৰে যে ষ্টুডেণ্টক মাৰি পেলাইছে এইটো বহুত দুখিত ময়ো ভাবোঁ যে এনেকুৱা মাষ্টৰক মানে ডাইৰেক্টলি যি ৰাইজসকলে ডিমাণ্ড কৰিছে ফাঁচি ডিমাণ্ড সেই ফাঁচি হ'ব লাগে হয়তো মানে তাক মানে জেলত মানে হাৰাশাস্তি দিব লাগে মই এইটো ভাবিছোঁ আৰু কি ৰাইজৰ হৈ পেলাই কিন্তু মই ক'বলৈ নাযাওঁ যে তাক মানে ৰেহাই দিব লাগে কিবা দিব লাগে সেনেকুৱা মানে বহুত হৈ আছে আমাৰ বৰ্তমান ক'ব গ'লে আমাৰ অসমত বিজেপি চৰকাৰ অহাৰ পিছত যাকে তাকে মাৰি পেলাব পৰা হৈ আছে এইটো মানে বহুত দুৰ্ভাগ্যজনক কথা এই পলিটিক্স আছে নেকি তাতেও মানে কোনো মানে ক'বই নোৱাৰা হৈ আছে বিভিন্ন ধৰণৰ মানে মানুহ মৰি আছে আৰু কোনোবা কাকবা মাৰি পেলোৱা কোনোবা মানে ছোৱালীবিলাকক ৰেপ কৰা কিবা কৰা এইবিলাক মানে ঘটনাটো হৈ আছে মানে আমাৰ অসমখন কি হ'ব বুলি গৈ আছে মানে আমি একো গমেই পোৱা নাই মানে ধৰিবই পৰা নাই কিন্তু ভিতৰত নিশ্চয় পলিটিক্স আছে বা পলিটিক্স সোমাই আছে সেইকাৰণে আজিৰ দিনত এই এটা মাষ্টৰে যে নিজৰ ষ্টুডেণ্টক বা নিজৰ ল'ৰাক মাৰি পেলাব পাৰিছে সেইটো মানে বহুত ভাবিব লগা কথা আছে মই ভাবোঁ যে মই বেছি কথা নকওঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাবি মোৰ ডিমাণ্ড সেইটোৱে ৰাইজৰ ডিমাণ্ড ৰাইজে যি ভাবিছে সেইটো হ'ব লাগে এই মাষ্টৰজনক ফাঁচি দিব লাগে হয়তো জেলৰ আইন মতে তাক হাৰাশাস্তি দিব লাগে চ' থেংক ইউ ছ' মাছ নেক্সট ভিডিঅ'ত লগ পাম আমি আৰু আমাৰ যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে নাই আমাক ল'ৰা জিন্দা লাগে আৰু পুলিচে নিলে নহ'ব আমাক পাব্লিকক এৰি দিয়ক আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছো আমি আহিছো এই শংকৰদেৱ শিশু নিকেতন আমি আহিছো তেতিয়া মানে ইয়াত মানে হেৰি নাই আমি থানালৈ গ'লো থানাটো মানে আমি লগ নাপালো তাৰপিছত ৰাতি শুনিছো ল'ৰাটো ডেথ আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই দুখ নাই দিয়া আৰু আমাৰ যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে নাই আমাক ল'ৰা জিন্দা লাগে এইটো একদম সঁচা কথা আৰু পুলিচে নিলে নহ'ব আমাক পাব্লিকক এৰি দিয়ক আমি কৰিম আমি এজনী মাক হ'ব বাৰু তাৰ মাক নহ'ব পাৰে কিন্তু আমাৰ চবে মাক হয় আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে অতদিনে সৰু পৰা পঢ়ি আহিছে অংকুৰ বকুলৰ পৰা তেতিয়া গুণ্ডা কেনেকে নেদেখিলে আজি ল'ৰাটো মৰি গ'ল আজি গুণ্ডা বুলি কৈছে সেই টিচাৰজনকো লাগে যোনজনে গুণ্ডা বুলি কৈছিলে আমাক সেই টিচাৰজনো লাগে আমাক কেলে ক'ব অসুৰ বুলি অসুৰ কাক বুলি কয় আজি মাষ্টৰ যোনজনে মাৰি পেলালে তাক অসুৰ বুলি কয় সিহঁতৰ বিবেচন নাই নেকি এটা শিক্ষক হয় আমি কাৰ ভৰসাত এৰি দিম ল'ৰা ছোৱালী আমি কাৰ ভৰসাত এৰি দিম আমি ল'ৰা ছোৱালী আমি গোটেই দিনটো ল'ৰা ছোৱালী কি আমাক ন্যায় লাগে আমাক মানে ল'ৰা যেতিয়ালৈকে ফাঁচি নিদিয়ে তেতিয়ালৈকে স্কুল বন্ধ সিহঁতে নিজেই দিছেতো সেই একেবাৰে জীৱ জীৱন বন্ধ লাগে আৰু আমাৰ ল'ৰা ছোৱালী মোৰ নিজৰ ছোৱালী পঢ়ে ইয়াতে কিন্তু সিহঁত
ক'ত দিয়ে কি কৰে আমি নাজানো সেইটো আমাক লাগে আৰু ল'ৰাটো যোনে মাৰিছিলে তাক ফাঁচি লাগেতো লাগে আৰু গোটেই কি ওপৰত তদন্ত লাগে আমাক